Hello, welcome back to my vlog. আজি মই যাম মোৰ বিয়াৰ চাদৰ মেখেলা কিনিবলৈ কিয় মই ইমান সোনকালে বিয়াৰ ডিসিশন ললো আপোনালোকক মই বাৰু লাহে লাহে কম ব্লগটোত লাষ্টলৈকে চাব গতিকে বলক এতিয়া মই যাওঁ মেখেলা চাদৰ কিনিবলৈ কি মেখেলা চাদৰ লম আপোনালোকক দেখাম বলক যাওঁ এয়া আমাৰ বাইদেউ ওলাই লৈছে আমাৰ খুৰীটো আৰু এজনী আমাৰ ভণ্টিও এফালে যায় আৰু এয়া আমাৰ হালিকা তাই ওলাইছে ষ্টাইল দি লৈছো তাইকো লৈ যাওঁ নহ'লে কান্দিব বলা বলা আপুনি মোক মেখেলা চাদৰ চিলেক্ট কৰি দিব হয় নাই বিয়াৰ বলক আমি এডোখৰ খোজকাঢ়ি গৈ থাকোঁ বাকীডোখৰ বাছতে যাম এডোখৰ খোজকাঢ়ি যাম ওলাই গৈ লওঁ এডোখৰ ৰাস্তাটো তুমি কি ল'বা তুমি কিবা কিনিবানে অঁ চাওঁ কি কিনো পচন্দ হ'লে তাইকে মই কইনা ধৰা তাইকে ল'ম বুলি ভাবিছোঁ এতিয়া আৰু বেলেগ ছোৱালী বিচাৰি নাথাকোঁ আৰু ডাইটছটো ভাল দেখিলে কিনিব ডাইটছৰ মইতো আৰু পাটৰ কিনিব লাগিব মুগাৰ চাম কেইযোৰমান চব চাম মুগাৰ কেইযোৰমান অঁ কেইবাদিনো পিন্ধিব লাগিব নহয় বাছলৈ ৰৈ আছোঁ ইমান দেৰি হ'ল এখনো বাছ অহা নাই কিবা হ'ল এখন পাৰে হৈ গ'ল এওঁলোকে লাহে লাহে আহি থাকোঁতে এতিয়া ৰৈ আছোঁ আৰু এট লাষ্ট বাছখন আহিলে আৰু ইমানেই ভিৰ মানুহ মই যেন তেন বহিবলৈ পালোঁ ইহঁতে বহিবলৈ নাপালে চব ভিৰ পূৰা এখন কি অকল চাদৰ নেকি অঁ যোৰাটো এইটো কিহৰ হয় অকলে অকলে বিচাৰি ঘূৰি ফুৰিছোঁ মেখেলা চাদৰ চাই আছোঁ পচন্দ হোৱা নাই কিছুমানত পচন্দ হৈছে কিছুমানত নাই হোৱা ৰুমমেটৰ অলপ মানে গাটো তাই বেয়া হৈ আছে সেইকাৰণে মাকৰ লগত তাই মেডিকেললৈ গ'ল মই অকলেই সেইকাৰণে বিচাৰি ফুৰিছোঁ আৰু অকলে অকলে এইযোৰ চাইছোঁ তাৰপিছত আপোনালোকক দেখাম বাৰু ভালকৈ এইযোৰ আৰু এইযোৰ চাইছোঁ ভাল লাগিছে এইযোৰ চাইছোঁ আৰু এইযোৰ চাইছোঁ বটল গ্ৰীণ আৰু পেৰট গ্ৰীণ দেখাওকচোন এই তিনিযোৰ চাইছোঁ এইকেইখন দোকান এটা চালোঁ এইবোৰ লৈ ল'লোঁ ব্লাউজৰ পিচ চাবলৈ আহি আছোঁ ব্লাউজৰ পিচ ফেঞ্চিত কালাৰ ব্লাউজৰ পিচ হৈ গ'ল মোৰ এতিয়া বজাৰ কৰি বিয়াৰ কাৰণে মেখেলা চাদৰ ল'লোঁ ৰুমত গৈ পিনে মই দেখাম কি ল'লোঁ বাৰু আৰু এতিয়া ৰুম যাওঁ ৰুম গৈ লগ পাই আছোঁ ভাগৰ লাগি গ'ল গোটেই দিনটো মানে দিনটো নহয় আৰু মানে কেইবা 2-3 ঘণ্টামান ঘূৰি থকা নিচিনা হ'ল সেইটোৱে ক'ত ফুৰি আহিলিগৈ তই অকলে অকলে মোৰ লগত নগ'লে আকৌ এইসকলে চাহ খাই আছে ময়ো খাম ময়ো পাই গ'লোহি অঁ অকণমান আদা দিব কিন্তু সেয়া বস্তু কি ল'লোঁ মই দেখাম বাৰু ৰ'ব দেখাই আছোঁ মই এতিয়া কাপোৰ কিছুৰ দেখাইছোঁ ৰ'ব কি কাপোৰ ল'লোঁ এইযোৰ এনেই চিম্পল আৰু এইযোৰ ভালকৈ মই দেখাম প্ৰথমতে ভালকৈ দেখাই লৈছোঁ তাৰপাছত দেখাম তাৰপাছত এইযোৰ তাৰপাছতে এইযোৰ আৰু লাষ্ট এযোৰ আছে
এইযোৰ ইমান ভালকৈও মানে চিলালেহে দেখাব পাৰে মই ৰ'ব দেখাই আছোঁ ভালকৈ এটা কথা কওঁ মোৰ বিয়া নহয় মই এনেই ধেমালি কৰিছিলোঁ অথনি ক'ত মই ইমান সোনকালে বিয়া হ'ম বাৰু এতিয়া হেৰি এই মানে মোৰ বাৰ মানে মোৰ বৰ্তা ছোৱালীজনী বাৰ লগৰ এজনীৰহে বিয়া আছে আৰু তাইৰ সেই বিয়াৰ কাৰণে বায়ে বৰমালে কিবা কাপোৰ আৰু বাৰ কাৰণে আৰু সেই কইনাৰ কাৰণে কিবা কিবি এনেকৈ ল'ব দিছিলে সেইটো কাৰণেহে মই গৈছিলোঁ মোৰ বিয়া নহয় আৰু এইযোৰ যে প্ৰথমতে দেখাইছিলোঁ কাপোৰযোৰ ৰ'ব মই ভালকৈ দেখাই আছোঁ আপোনালোকক এইযোৰ আচলতে বায়ে মোক গিফ্ট দিছে মানে এনেই আৰু চিম্পলকৈ এযোৰ ল'লোঁ মোৰ নিজৰ পচন্দৰে লৈছোঁ বাৰু ইমান বেছি হেভি একো লোৱা নাই আৰু এইবোৰ চব বাহঁতৰহে হয় মোৰ নহয় মই ইমানকৈ ক'ত আৰু এতিয়া মেখেলা চাদৰ কিনিম আছে ধুনীয়া চিলাই ল'লে বহুত ধুনীয়া লাগিব কাপোৰকেইযোৰ এইটো ব্লাউজৰ পিচ আৰু এখন চাদৰ ইমানেই আৰু তাৰপাছতে মই আহোঁতে সেই নিজৰ সেই চব্জি অলপ আনিলোঁ চব্জি আৰু আৰু ৰঙামৰিচা খাই মই বহুত ভাল পাওঁ গোটেই ভাল পায় মোক ক'বচোন মই ৰঙামৰিচা খাই বহুত ভাল পাওঁ সেইকাৰণে ৰঙামৰিচা লৈ আহিছোঁ আৰু তিতা কেৰেলা তাৰপাছতে বন্ধাকবি ভাজি মানে ইমান ভাল লাগে আলুৰ লগত ভাজিলে মিহি মিহিকৈ কাটি পিনে এতিয়া মোৰো ভাগৰ লাগিছে ভিডিঅ'টো বেছি দেৰি নকৰোঁ খুৰীয়ে চাহ বনাই দিছে মই খাই লওঁ খুৰীয়ে কাপোৰ চাইছে এতিয়া খুৰীয়ে চাহ বনাই দিছে মই খাই লওঁ তাৰপাছত ফ্ৰেছ হৈ পিনে অকণমান ৰেষ্ট কৰোঁ আৰু নিজৰো অকণমান কিবা কাম আছে কামখিনি কৰিব লাগিব নিজৰ গতিকে আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব ডেইলি মোৰ দিয়া নহয় পাছলৈ লাহে লাহে দিম গতিকে নতুন যিহেতু সেইকাৰণে কিবা ভুল ভ্ৰান্তি হ'লেও মোক ক্ষমা কৰিব আজিলৈ ইমানেই বাই বাই